জুই বিয়নিৰ একেবাৰে নাচনত থাকিব পৰা নাই আৰু আমি আহি গ'লোঁ পিকনিক খাবলৈ 2024 বৰ্ষৰ প্ৰথমটি আৰু শেষৰটি পিকনিক আমাৰ বাবে যিহেতু ল'ৰা ছোৱালী লৈ ইমান দূৰ ঘূৰিব নোৱাৰি সেইকাৰণে ওচৰতে আহিলোঁ ভিডিঅ'টো চাই থাকক তো গাইছ আমি ওলাইছোঁ কোৱাচোন ধুন গুড মৰ্ণিং কৈ দিয়া গুড মৰ্নিং আমি ক'ত যাম এতিয়া আমি মামা আতৰ ঘৰত নহয় আমি অকল মামাহঁতৰ ঘৰতে যাওঁ নেকি আমি আজি যাম পিকনিক তো আমাৰ বেটা একেবাৰে ৰেডি তো মই এইপিনে ওলাই আছোঁ আৰু এইপিনে আমাৰ বস্তু গোটেই লৈছোঁ ভৰাই আৰু মই ৰেডি হৈ লওঁ ৰ'ব তাৰপিছত কেমেৰাৰ আগত ওলাই দিলোঁ আৰু সকলোবিলাক গ'ল আগে আগে মই আহি আছোঁ সেৱা এটা কৰি ল'লোঁ মন্দিৰতে আৰু পূৰা ব্লেক কেনেকুৱা লাগিছে জনাব আৰু গৈ আছোঁ ক'ত কি গোটেই জেগাত গৈ পেলাই ক'ম কাৰণ এতিয়া একদম দৌৰা-দৌৰি কেইটা বাজিলে 7টা বাজি গ'ল তো আমি এতিয়া গৈ আছোঁ আৰু গৈ পাই আপোনালোকে আহি আছে মই সিহঁতক ক্ৰছ কৰি গৈ আছোঁ আমি আহি পালোঁ নৱজ্যোতি ক্লাব আৰু আমি যিহেতু একদম সৰু পৰিয়াল যাম সেইকাৰণে আমাৰ গাড়ীও সৰু চাওক আমি ওলালোঁ এইফালে চোৱা আগৰ কেইটাই যাম না ক্লিপ নেকি ক্লিপ লিপবাম ল'বৰ আমি নাযাওঁ দিয়ক ক'ত গৈ আছোঁ চিঞৰি দিয়ক আমি কিবা নামটো পাইলোঁ আমি চনকা গৈ আছোঁ জানি কিবা এটা কৈ দে কেনেকুৱা লাগিছে চনকা যাম আৰু পিকনিকত সব তামোল খোৱাত ব্যস্ত না সব ঠাণ্ডা হৈ গৈছে সবে তামোল খাই আছে তো গাইজ সবে এতিয়া চিপছ পিকনিক যাম এতিয়া তাতে তো গাইজ আমি আহি পালোঁ আৰু আমাৰ পিকনিক প্লেচটো হৈছে এইটো চাওক তো এয়া চিঞৰি দিয়ক এতিয়া আমি চাহ বনাম বাইদেউ খাব নাচি দিয়া হ'লে প্ৰায় আমাৰ চবৰে এতিয়া আমি চিকেন ধুওঁ আৰু এইপিনে পিঁয়াজ কটা হৈ আছে তাৰপিছত এইপিনে বহাই এইপিনে ছাগলীয়ে কল বাকলি খাই আছে তাৰপিছত ইপিনে আমাৰ বহাইছোঁ বইল বুট বঢ়িয়াকৈ মিতালী বাইদেউক দি দিয়া দুপিছমান ভাঙি দিয়া তো গাইছ এতিয়া আমাৰ চালাড কাটা হৈ আছে আৰু এইপিনে মা কিয় কোৱা নাই তো এইপিনে হ'ব মাছৰ ঝোল তো এইপিনে চাহ গুড়া চব বহি আছে মায়ে পুৰা বুট খাই আছে আৰু চাওকচোন পৰিৱেশটো কি ধুনীয়া লাগিছে আমাৰ মাৰো এইটোহে ভাল লাগছে অলপ গেছ দিয়ে নেমু খাইছে কমলা খাইছে
আনি লৈছোঁ নাখায় আমি ভাল পাওঁ সেইকাৰণে আমি খাইছোঁ এইফালে বুট খাইছে এই বা মাৰ হাঁহি কিবা হৈছে বোলে মাথা বিষ হৈছে সেইটোত মিলাব নালাগে আপুনি এটাই মিলাব ঘৰটোত মিলাব চাওক না কি মজা প্লেচ মানে চব বালিয়ে বালি মজা লাগিছে Wow, কি ঠান্ডা পানি মজা Wah, kopi ke sini gune. oh এখন কপিয়ে যাব Wah, kopi ke sini gune. হাই বাই হাই চাও অলপ এইফালে দেখাই দিওঁ জেগাখিনি মোকো দেখুৱা আমাকো দেখা এইটো মোৰ বৰ ভণ্টি মানে মোৰ বাইদেউ এইটো পিছফালে হাজবেণ্ড বহি আছে বৌটোৰ দে নামো দিয়া এইফালে দাদা নামো দিয়া মাতি আছে তো পানীৰ মাজত মজা লাগিছে চাওক একদম কিমান পিকনিক মানে সব পিকনিকে পিকনিক মজা লাগিছে আৰু ঠাণ্ডা ঠাণ্ডা সেইটো কাৰণে চুৱেটাৰটো পিন্ধি লৈছো Ah, mau sama. পেনটো খুলি দিয়া অকণমান ফুৰি চাকি আহি একেবাৰে ভাত খাবলৈ বহি গ'লোঁ কাৰণ আধা মা আৰু মই মিলিজুলি বনালোঁ পিছে এইটো ধুনীয়াকৈ হৈ গ'ল আৰু যিহেতু দেখিছে মানুহো বেছি নহয় সেইটো কাৰণে আমি ৰান্ধনি অনা নাই দেই নিজে নিজে বনাইছোঁ নিজে নিজে খাইছোঁ তো ভাত বঢ়িয়াকৈ খাই লওঁ আৰু সকলোৱে বহি গৈছে খাবলৈ আৰু বিলাই আছোঁ তো ফাইনেলি ইহঁতৰ খোৱা হৈ গ'ল আৰু এতিয়া আমি খাব বহিছোঁ মিষ্টাৰ কলিতা মই মা আৰু বাইদেউজনী আৰু আজি আমাৰ কি কি আছিলে দেখিছেই নহয় হাঁহৰ মাংস মুৰ্গী মাংস মাছ চালাড পানীলাও খাৰ তাৰপিছত মা কেনেকুৱা হৈছে মই বনোৱা মাংস মজা ন কেনেকুৱা হৈছে মই বনোৱা ভাত আঞ্জা বিন্দ কেনা হৈছে খাব পাৰা হৈছে আমাৰ টিকুৰ খোৱা খাদ্য চাওকচোন আমাৰ টিকু একেবাৰে চৰিয়াত খাইছে গাখীৰ ভাত তাকো ভাল পানী কেনেকুৱা লাগিল সকলোৰে তো গাইজ আমি বহুত ফূৰ্তি কৰিলোঁ আপোনালোকে দেখিলে আৰু আজি মই ভইচ ৰেকৰ্ডিং দিবলগীয়াও হোৱা নাই সকলোৱে ইটো সিটো কৈ আছে আৰু ভালেই লাগিলে সেইটো কাৰণে আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আৰু জেগাখিনি কেনেকুৱা লাগিলে জনাব দেই আমি চনকা মায়ঙলৈ আহিছিলোঁ আৰু সঁচাকৈ ভাল লাগিলে জেগাখিনি আৰু জেগাখিনি পিছে মোৰ মানুহজনে চিলেক্ট কৰা তো ভালেই লাগিলে আহি পেলাই পানী বালি আৰু মানে ভাল লাগিলে আৰু যিটো আমি সেইখিনি ৰেডিমেড লৈছিলোঁ সেইটো মানে কি কয় এইটো চালি এখনেৰে বনোৱা আছিলে চৌকা টোকা তাত বনোৱাই আছিলে আৰু সেই
তাৰ কাৰণে আমি 500 ৰুপিজ দিব লগা হৈছে বাৰু যি নহওক আমি যেহেতু ৰান্ধনি অনা নাই বা টেন্ট হাউচৰ বস্তু আনিবলগীয়া হোৱা নাই আমাৰ পইচাটো মেনেজ হৈ গৈছে ঘৰ কেইটা বজাত পাম ঠিক নাই কাৰণ বহুত বেছি যাম তথাপিতো গৈ আছো আৰু ভিডিঅ'টো ইয়াতকৈ বেছি আগ নবঢ়াও তেন্তে টাটা বাই বাই ভিডিঅ'টো কেনেকুৱা পালে জনাব নিশ্চয় থ্যাঙ্কস ফৰ ওয়াচিং